মৰাণৰ বৃহত্তৰ মৰাণত আৰু কৰিবলগীয়া বহু কাম আছে। আমাৰ প্ৰাক্তন বিধায়ক আমাৰ যোগেন মহন ডাঙৰীয়াৰ নেতৃত্বত বহু উন্নয়নমূলক কাম হৈছে। তেখেত এগৰাকী অতি সপ্ৰতিভ নেতা। তাৰপিছতে উত্তৰসূৰী সৰোজদিং হৈছে। দুয়োগৰাকী ব্যক্তি অহুপুৰুষাৰ্থ কৰিছিল, কৰি আছে, কৰি থাকিব। চিকিৎসাৰ পৰা শিক্ষানুষ্ঠানলৈকে, বাট পথৰ নিৰ্মাণলৈকে আমি বহু কাম কৰিবলগীয়া আছে। আমি ভাবোঁ ৰাজ্যসভাৰ সাংসদ, সন্মানীয় বিধায়ক আৰু ময়ো যিহেতু লোকসভাৰ সাংসদৰ দৰে কাম কৰোঁ, আমি তিনিও একেলগ হৈ আমাৰ মাহমৰা সমষ্টিৰ বাবে কাম কৰিম। গতিকে আপোনালোকৰ শুভেচ্ছা, সহযোগিতা সদায় লাগিব। আৰু মুখ্যমন্ত্ৰীদেৱে আমাক কৈছে যে মাহমৰাৰ উন্নয়ন আমাৰ এটা প্ৰায়ৰিটি বা অগ্ৰাধিকাৰৰ তালিকাত শীৰ্ষত আছে। গতিকে আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, তেখেতৰ নেতৃত্বত আমাৰ স্থানীয় প্ৰতিনিধি সুৰুজ দিহিঙীয়াৰ তৎপৰতাত, আৰু আমিও সহযোগী হিচাপে তেখেতৰ সৈতে থাকিম এগৰাকী সাংসদ হিচাপে। কাৰণ আপোনালোকে জানে যে স্থানীয় সাংসদগৰাকী নাহে কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মোকেই ইয়াত পঠিয়াইছে। এতিয়া স্থানীয় সাংসদ হিচাপে শ্ৰীযুত গগৈ ডাঙৰীয়া আহিব লাগে, কিন্তু মাহমৰা গাঁৱে ভূঞে মৰাণত আমাকেই আপোনালোকে বেছি মুখামুখি হয়। সৌভাগ্য মোৰ। এই চেগতে মই গৌৰৱ গগৈকো ধন্যবাদ জনাইছোঁ। তেখেত যিহেতু নাহেই, যোৰহাট লোকসভালৈ আহিও একো কাম নকৰে, গতিকে তেখেতে সেই শূন্যতাটো সৃষ্টি কৰি দিয়াৰ বাবেই মই ইয়াত ৰাইজক সেৱা কৰিবলৈ সুযোগ পাইছোঁ। গতিকে মই